সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কোৱা নিচিনা অসমীয়াই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ আমাৰ অসম হৈছে প্ৰাকৃতিক পৰিৱেশ তথা নপুৰণি সম্পদেৰে ভৰা এখন শুৱনি ৰাজ্য। ইয়াৰে মাটিকালিৰ 26,831 বৰ্গ কিলোমিটাৰৰ 38.21% বনাঞ্চলে আৱৰি আছে। পুৰণি মঠ মন্দিৰ, সত্ৰ সংস্কৃতি আৰু অসমীয়াৰ এনাজৰীয়ে অসমখনক আৰু অধিক শুৱনি কৰে। আমাৰ এই অসমখনত এনেকুৱা কিছুমান আপুৰুগীয়া সম্পদ আছে যিবোৰৰ কিছুমান ভাৰতৰ ভিতৰত বিখ্যাত আৰু আন কিছুমান বিশ্ববিখ্যাত। তো এই ভিডিঅ'টিত এনেকুৱা কিছুমান অসমৰ সম্পদৰ বিষয়ে চাওঁ আহক যাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। ভিডিঅ'টি ভাল লাগিলে চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰিব। তো নমস্কাৰ বন্ধুসকল, মোৰ নাম বিকাশ আৰু আপোনালোকে চাই আছে অল এবাউট ইন এছামিজ। মাজুলী বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টি বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয় সংস্কৃতিৰ লগতে বহুতো পুৰণি মঠ মন্দিৰ আৰু সত্ৰ ইয়াত অৱস্থিত। 2001 চনৰ লোকপিয়ল মতে মাজুলীৰ মুঠ জনসংখ্যা 1,40,000। সত্ৰ নগৰী মাজুলীৰ মুঠ মাটিকালি 1250 বৰ্গ কিলোমিটাৰ। কিন্তু দিনক দিনে বাঢ়ি অহা গৰাখহনীয়াৰ বাবে ইয়াৰ মাটিকালি লাহে লাহে কমি গৈ আছে। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ সংৰক্ষণৰ বাবে অসম চৰকাৰে বিশেষ গুৰুত্ব দিয়াটো উচিত। এশিঙীয়া গড় বিশ্বৰ ভিতৰত অসমতেই কেৱল এশিঙীয়া গড় পোৱা যায়, যি অসমৰ জাতীয় প্ৰতীক। অসমৰ কাজিৰঙা, পবিতৰা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড় পোৱা যায়। তথ্য অনুসৰি বৰ্তমান অসমত প্ৰায় 2000 গড় আছে। বৰ্তমান চোৰাং চিকাৰীৰ উৎপাদত বহুকেইটি গড়ৰ মৃত্যু হৈছে। সময়ত চৰকাৰে সঠিক ব্যৱস্থা নললে অসমৰ জাতীয় প্ৰতীকবিধ সংকটজনক অৱস্থাত পৰিব। চাহপাত সমগ্ৰ বিশ্বৰ চাহ উৎপাদনৰ মুঠ 16% চাহ অসমতে উৎপাদন হয়। অসমত প্ৰায় 803খন চাহ বাগিচা আছে। ইয়াৰে ভিতৰত ডিব্ৰুগড় জিলা হ'ল সৰ্বাধিক চাহ বাগিচা থকা জিলা। ইয়াত মুঠ 177খন বাগিচা আছে। সমগ্ৰ বিশ্বৰ ভিতৰত সৰ্বাধিক চাহ উৎপাদন কৰা ৰাজ্য অসমত পোনপ্ৰথমে মণিৰাম দেৱানে চাহ খেতি কৰিছিল। ডিগবৈ তেল শোধনাগাৰ ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণি তেল শোধনাগাৰ আমাৰ অসমতে অৱস্থিত আৰু সেইটো হ'ল ডিগবৈ তেল শোধনাগাৰ, যাক 1901 চনত ৰেলৱে আৰু ট্ৰেডিং কোম্পানীয়ে স্থাপন কৰিছিল। অসমত খাৰুৱা তেলৰ উৎপাদন বঢ়াৰ লগে লগে ইয়াৰ ক্ষমতাও বাৰ্ষিক 0.5ৰ পৰা 0.65 মিলিয়ন মেট্ৰিক টনলৈ বঢ়োৱা হয়। সুদীৰ্ঘ 119 বছৰ পুৰণি অসমৰ এই তেল শোধনাগাৰটো এছিয়াৰ ভিতৰতো আটাইতকৈ পুৰণি তেল শোধনাগাৰ। উমানন্দ নদীদ্বীপ উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ। ইয়াত বিখ্যাত উমানন্দ দেৱালয় আছে। আহোম স্বৰ্গদেউ চুকাফাই গড়গয়া সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল। এই উমানন্দ মন্দিৰৰ পৰাই এই দ্বীপটোৰ নাম উমানন্দ হয়। ব্ৰিটিছসকলে উমানন্দৰ আকৃতিৰ বাবে ইয়াক পিকক আইলেণ্ড বা ময়ূৰদ্বীপ বুলিছিল। উমানন্দ নামটি উমা আৰু আনন্দ এই দুটি শব্দ যোগ হৈ উমানন্দ হয়। উমা হ'ল পৰ্বতৰ আন এটি নাম। হিন্দু শাস্ত্ৰৰ মতে উমাৰ আনন্দৰ বাবেই ভগৱান শিৱই এই দ্বীপটি সৃষ্টি কৰিছিল। জনবিশ্বাস মতে ভগৱান শিৱই ইয়াত ভয়ানন্দ ৰূপেৰে বিৰাজমান। পৃথিৱীৰ আটাইতকৈ বেছি জ্বলা থকা জলকীয়া আমাৰ অসমতেই পোৱা যায় আৰু সেইটো হ'ল ভোট জলকীয়া। তো বন্ধুসকল, এইখিনিয়ে আছিল আমাৰ অসমৰ কিছুমান উল্লেখযোগ্য সম্পদ। ইয়াক সংৰক্ষণ কৰাটো প্ৰতিজন অসমীয়া দায়িত্ব। তো বন্ধুসকল, আজিলৈকে এইখিনিয়েই। ভিডিঅ'টি চাই কেনে পালে তলত নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টি লাইক শ্বেয়াৰৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটিও প্ৰেছ কৰি থ'ব নাপাহৰিব। তো ধন্যবাদ বন্ধুসকল। জয় অসম।